হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু ফাৰ্ষ্ট কথা কওক, গৰম কেনেকুৱা? বাপৰে বহুত গৰম, আৰু একদম ফাটাফাটি গৰমত ফাটাফাটি খবৰ মোৰ। আৰু আজি হৈছে বুধবাৰ, আৰু এতিয়া আবেলি মানে গধূলিয়ে হ'ল, 6টা বাজিলে। 6টা বাজি গ'লে, আৰু ভিডিঅ' এটা আৰম্ভ কৰিবলৈ লৈছোঁ। ভাবিছোঁ এটা ব্লগ আৰম্ভ কৰোঁ। মোৰ বাৰ্থডে পিছত ঘৰত গ'লোঁ, আৰু ঘৰত যাওঁতে মায়ে বহুতখিনি বস্তু দি পঠাইছিল। ঘৰত যিহেতু ভাইটি আৰু মায়ে আলু খেতিও কৰিছে, আলু চালু এনেকুৱাকৈ দি পঠাইছে বহুতখিনি। লগতে নৰসিংহৰ পাত দি পঠিয়াইছিল, সেয়া আৰু নৰসিংহৰ পাতখিনি মই আজিহে ধুনীয়াকৈ চাফা কৰি লৈছোঁ। আৰু এতিয়া ভাবিছোঁ আজি ৰাতি নৰসিংহ মাছৰ এনেকুৱাকৈ বনাম, আৰু আপোনালোককো দেখুৱাম অলপ অলপ। আৰু সকলো ঘৰৰ নৰসিংহ, এফালে ঘৰৰ চাউল আছে, আৰু লগতে ঘৰৰ আলু মাই দি পঠোৱা। এতিয়া প্ৰথম মই চাউলখিনি ধুই লৈছোঁ, আৰু এতিয়া চাউলখিনিত দেখিছে নহয়, ঘৰৰ আলু দি দিছোঁ 4টা। ভাতটো হওক, তাৰপিছত মই নৰসিংহখিনি মিক্সিত জাৰতে দি দিম, পিচি ল'ম। তাৰপিছত কেনেকৈনো বনাই, একেবাৰে সহজ, দেখুৱাম অলপ অলপ, চাই থাকক ভিডিঅ'টো। হাই ফ্ৰেণ্ড, আৰু এইফালে মই আঞ্জাৰ যোগাৰ কৰিলোহে, আৰু এতিয়া 7টামান বাজিছে। অলপ এতিয়া ওলাই যাম, মেইনলি মোক হেলমেট এটা লাগে, সেইকাৰণে ওলাই এবাৰ খং উঠে মোৰ। যাম। আৰু এতিয়া অলপমান কিবা এটা ল'বৰ কাৰণে ওলাইছোঁ, মিঠাই কিবা এটা লওঁ, খাব। আহি পালোঁ, আৰু মেইনলি হেলমেটটো ল'বৰ কাৰণে কৈছিলোঁ, কিন্তু নাই, ভাল হেলমেট মই নাপালোঁ। অলপ নেক্সট কেতিয়াবা গ'লে ল'ব লাগিব, আৰু ইমাৰ্জেঞ্চি হৈ আছে মোৰ হেলমেটটো। আৰু এতিয়া গ'লোঁ, লৈ আহিলোঁ পনীৰ, কিন্তু এতিয়া নবনাওঁ, আৰু পক লৈ আহিছোঁ। চাহ খাম এতিয়া, আৰু তাৰপিছত মই ৰেচিপিটো বনাম। চাই লওক ভিডিঅ'টো। প্ৰথম মই চাহ খাই লওঁ, আৰু এয়া চাহ খাব লৈছোঁ। আৰু কি হ'ল জানেনে, মই মানে কাচকল পালোঁ বজাৰত, আৰু কাচকল লৈ আহিলোঁ। সেই বোলো কাচকলৰ ভাজি অলপো বনাই লওঁ। এই কেৰাহীখনত মই মিঠাতেলে দি দিছোঁ। মিঠাতেল দি কিনে মই কেইটামান জিৰা ফুটাই দিছোঁ, আৰু জলকীয়া দিছোঁ 2টা, আৰু পিঁয়াজ দিছোঁ 1টা সৰু চাইজৰ। আৰু এয়া কাচকল, 2টা কাচকল হয়। এনেকুৱাকৈ এতিয়া মই হাই ফ্লেমতে ভাজি ল'ম। একেবাৰে ইজি, এনেকুৱাকৈ কাচকল ভাজি খাই মই খুব ভাল পাওঁ, সেইকাৰণে বনালোঁ। আৰু আপোনালোকে যদি কাচকল খাই কিছুমানে বেয়া পায়, এনেকুৱাকৈ ভাজি খাব পাৰে, বহুত ভাল লাগে, একদম চিপছৰ দৰে লাগে খাবলৈ, আৰু একেবাৰে সহজ হয়। আপোনালোকে জলকীয়া পিঁয়াজ নিদিলেও কথা নাই, মই দি দিছোঁ। আৰু এতিয়া প্ৰায় 2-3 মিনিট সময় হাই ফ্লেমতে ভাজি ল'ম কাচকলখিনি। আৰু এতিয়া মই 2-3 মিনিটমান ভজা হোৱাৰ পিছতে নিমখ আৰু হালধি মই দি দিম, আৰু নিমখ হালধি দি কিনেও আকৌ 2-3 মিনিটমান সময় মই ভাজিম। আৰু তাৰ লগত মই জিৰা পাউডাৰ আৰু অলপমান লাল মিৰ্চি পাউডাৰো দি দিছোঁ, তেতিয়া বেছি খাব ভাল হয় আৰু টেষ্টি। আৰু এতিয়া অলপ 2-3 মিনিটমান ভজা হোৱাৰ পিছত কাচকল ভাজি মোৰ ৰেডিয়ে হৈ যাব। আৰু এয়া মোৰ কাচকল ভাজি একদম ৰেডি হৈ গ'ল, আৰু ইমান ধুনীয়া লাগিছে নহয়, মিঠা একদম ধুনীয়া লাগিছে, চিপছৰ দৰে খাবলৈ। মই কিন্তু বহুত ভাল পাইছোঁ। আৰু এতিয়া একেখিনি তেলতে মই কেইটামান জিৰা ফুটাই দিছোঁ, লগতে তেজপাত 2 খিলা, জলকীয়া দিছোঁ মই, কেঁচা জলকীয়া 4টা, লগতে পিঁয়াজ এটা কাটি দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে মই আদা ৰহুন অলপ থেতেলাই লৈছিলোঁ, আদা ৰহুনখিনিও মই দি দিছোঁ এতিয়া। আৰু অলপ সময় ভজা হোৱাৰ পিছত এতিয়া মই ইয়াতে জিৰা পাউডাৰ, গৰম মছলা পাউডাৰ, আৰু মিৰ্চি পাউডাৰ আৰু হালধি পাউডাৰ অলপ দি দিছোঁ। আৰু এইখিনি আকৌ এবাৰ মই মছলাখিনি ভাজি ল'ম। আৰু এতিয়া মই বইল কৰি লৈছিলোঁ যে আলু, ভাতৰ লগতে আলু 4টা উলিয়াই কিনে মই ইয়াতে দি দিছোঁ, আৰু অলপ সময় মই ভাজি ল'ম। আৰু ইয়াত ধুনীয়াকৈ আলুখিনিও মছলাৰ লগত মিল খাই গ'ল, আৰু আলুখিনি এতিয়া ভাঙি দিম অলপ। আৰু এতিয়া ধুনীয়াকৈ আলুখিনিও ভাজা গৈছে। এতিয়া মই যিখিনি নৰসিংহ পাত মই মিক্সিত জাৰত পিচি লৈছিলোঁ, এতিয়া এইখিনি দি কিনে 2 মিনিটমান সময় মই নৰসিংহৰ পাতখিনিও ভাজি ল'ম।
আৰু 2 মিনিটমান ভজা হোৱাৰ পিছতে লোকেল একদম কণ বিলাহীটো যে ঘৰৰ পৰাই দি পঠাইছিল মায়ে। আজি তাৰমানে আঞ্জাখন মই একদম লোকেল তাৰমানে বস্তুৰে বনাইছোঁ। আলুৰ ঘৰৰ নৰসিংহৰ পাতটো একেবাৰে কিমান উপকাৰী ক'ব নালাগে, তাতে আৰু কণ বিলাহীকেইটা দিলে আৰু বেছি টেষ্টি লাগে। সেইকাৰণে কণ বিলাহীকেইটাও দি দিছোঁ অলপ টেঙা টেঙা এটা ভাব লাগিবৰ কাৰণে। আৰু এতিয়া অলপ সময় মই এইখিনি লৰাই ল'ম, মানে 2 মিনিটমান সময় মই ভাজি ল'ম, যাতে নৰসিংহৰ পাতৰ কেঁচা অলপ গোন্ধটো আঞ্জাখনত নাথাকে। আৰু ইয়াত ধুনীয়াকৈ গোটেইখিনি দেখিছে নহয়, ইমান ধুনীয়াকৈ কেৰাহীৰ পৰা খাই গৈছে, মানে ভজা হৈ গৈছে। আৰু এতিয়া মই ইয়াতে জোখ অনুযায়ী পানী দিম। নৰসিংহৰ পাতৰ জোলটোৱে খাই বহুত ভাল লাগে। আৰু ইয়াতে মই ৰৌ মাছ আছিলে, ভজা মাছ 2 পিচ, তাৰ মই লগত দি দিছোঁ। আৰু এতিয়া প্ৰায় 2-3 মিনিটমান সময় ধুনীয়াকৈ মই উতলিবলৈ দিম। আৰু মোৰ আঞ্জা পূৰা একদম ৰেডি হৈ যাব। একেবাৰে সহজত কৰি মই দেখুৱাইছোঁ। আৰু যিসকলে জানে বাৰু আৰু যিসকলে নাজানে খাব পাৰে এনেকুৱাকৈ বনাই, ভালে লাগিছে। আৰু ৰাতি এতিয়া প্ৰায় 10:30 বাজিল। আৰু এতিয়া এয়া নৰসিংহৰ আঞ্জা আৰু কাচকল ভাজি দুপৰীয়াকৈ এতিয়া ভাত পানী খাওঁ। আৰু এইটো ভিডিঅ' ইমানতে শেষ কৰোঁ। ভালে লাগিলে জনাব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, নতুন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গুড নাইট, বাই বাই।